Hello friends, welcome to my YouTube channel and thank you for clicking on this video. Friends, 15th July 2019 এই তাৰিখটো ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা যাব কাৰণ কি হেডনাখনে ইছৰোয়ে তেওঁলোকৰ যোনটো মোষ্ট এন্টিসিপেটেড স্যাটেলাইট চন্দ্ৰয়ান 2 হেতু তেওঁলোকে লঞ্চ কৰিব শ্ৰীহৰিকোটাৰ পৰা কোৱা গৈছে ইছৰোৰ ফালৰ পৰা যে তেওঁলোকৰ কাৰণে এইটো এটা মোষ্ট কমপ্লেক্স মিশন বুলি তেওঁলোকে এটা ষ্টেটমেন্ট দিছে কাৰণ কি যোনটো চন্দ্ৰয়ান 2 আছে হেতু ইণ্ডিয়াছ হেভিয়েষ্ট স্যাটেলাইট হয় 640 টনছ আৰু 44 মিটাৰ এটো টল যোনটো স্যাটেলাইট হেতু GSLV Mark 3 লঞ্চ ভেহিকলৰ জৰিয়তে হেতু তেওঁলোকে মুনৰ অৰবিটলৈ তেওঁলোকে লঞ্চ কৰিব এতিয়া এই যোনটো মিশন এটো ইছৰোই কিয় মোষ্ট কমপ্লেক্স মিশন বুলি কৈছে কাৰণ কি এই যোনটো মিশন হয় এটো 3 in 1 মিশন বুলি তেওঁলোকে কৈছে কাৰণ কি এই যোনটো স্যাটেলাইট এটো তিনটা কম্পোনেন্ট মেইনলি আছে যোনটো হৈছে অৰবিটাৰ হৈছে ল্যান্ডাৰ বিক্ৰম আৰু যোনটো তেওঁলোকৰ ৰোভাৰ প্ৰজ্ঞান আৰু এই যদি মিশনটো সাকসেসফুল হৈ যায় তেনেহলে ইন্ডিয়া উইল বি দ্য ফোৰ্থ কান্ট্ৰি ইন দ্য ওয়াৰ্ল্ড টু ল্যান্ড এন্ড ৰাইড অন দ্য মুন আৰু মোৰ এই ভিডিওটোতে মই আপোনালোকক এক্সপ্লেইন কৰিম যে ইছৰোয়ে এই গোটেই মিশনটো তেওঁলোকে কেনেকৈ আন্ডাৰটেক কৰিব আৰু মোৰ এই ভিডিওটো আপোনালোকে কমপ্লিট চাব চোৱাৰ পিছত আপোনালোকে ইছৰোৰ যোনটো অফিচিয়েল ৱেবসাইট আছে আপোনালোকে তাত গৈ পেলাই চাব পাৰে তেওঁলোকে কেইটামান ভিডিও ৰিলিজ কৰিছে আৰু সেই ভিডিও কেইটা চালে আপোনালোকে গোটেই কথাখিনি একদম ধুনীয়াকৈ বুজি পাব আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যাতে এই ভিডিওটো কমপ্লিট চাব সোৱাৰ লগতে আপোনালোকে নিজৰ যোনটো ফ্ৰেন্ড সাৰ্কেল আছে তাতে এই ভিডিওটো মোৰ এই ভিডিওটো আপোনালোকে তাতে শেয়াৰ কৰি দিয়ে কাৰণ কি আমি সকলোৱে এই গোটেই কথাখিনি জানা উচিত লগতে আমি এজ এ ইণ্ডিয়ান আমি প্ৰাউড কৰিব লাগে এইবোৰ কথাত কাৰণ কি সাইন্টিষ্টবোৰে দিনে নিখাই তেওঁলোকে বহুত বছৰ ধৰি তেওঁলোকে অশেষ কষ্ট কৰিছে আৰু কষ্টৰ ফলতে এই গোটেই ইণ্ডিয়াৰ নামটো আমাৰ পৃথিৱীত জিলিকিব ধৰিছে Friends, 15th July early morning মানে Sunday night 2:30 শ্ৰীহৰিকোটাৰ পৰা GSLV Mark 4 যোনটো লঞ্চ ভেহিকল আছে হেতুৱে চন্দ্ৰয়ান 2 অৰবিটক তেওঁলোকে ইনজেক্ট কৰিব লঞ্চ কৰিব আৰু যোনটো অৰবিটাৰ আছে হেতুৱে 3.84 লাখ কিলোমিটাৰ ট্ৰেভেল কৰি পেলাই মুনৰ অৰবিটত তেওঁলোকে সোমাই পৰিব লঞ্চ হোৱাৰ পিছত 3.8 টন যোনটো স্যাটেলাইট হয় হেতু আৰ্থৰ অৰবিটত এৰি দিয়া হ'ব আৰু after several revolutions around the earth যোনটো স্যাটেলাইট হয় হেতু শট অফ কৰা হ'ব মুনৰ ফালে আৰু তাৰ পিছত ইছৰোয়ে কন্ট্ৰোল কৰিব গটলে স্যাটেলাইটটো আৰু যেতিয়া মুনৰ অৰবিটত হেতু সোমাব তাৰে পিছত হেতু যোনটো স্পীড আছে হেতু ড্ৰপ অফ কৰা হ'ব কাৰণ কি তেওঁলোকে যোনটো স্যাটেলাইট হেতু মুনৰ গ্ৰেভিটিয়ে পুল কৰাটো বিচাৰিছে আৰু মুনৰ অৰবিটত হেতু সোমোৱাৰ পিছত যোনটো স্যাটেলাইট আছে হেতু মুনৰ অৰবিট লোৱা ষ্টাৰ্ট দিব এণ্ড আফটাৰ গেটিং ইনষ্ট্ৰাকশনছ ফ্ৰম দ্য ইছৰো দ্য স্যাটেলাইট will release the lander Vikram along with the rover Pragyan towards the moon. In the meantime, মানে যোনটো আপোনাৰ স্যাটেলাইট আছে হেতুৱে মুনৰ অৰবিট লৈ থাকিব আৰু তেওঁলোকে কনস্ট্যান্টলি তেওঁলোকৰ ইনবিল্ট যোনখিনি কেমেৰা আছে হেতুৰ জৰিয়তে তেওঁলোকে চাব যে সফট ল্যান্ডিংৰ কাৰণে কোনটো পাৰফেক্ট প্লেস হয় হেতু তেওঁলোকে মনিটৰ কৰিব আৰু যেতিয়া তেওঁলোকে পাৰফেক্ট প্লেসটো পাব পাৰফেক্ট স্পটটো পাব তেতিয়াই যোনটো আমাৰ ল্যান্ডাৰ বিক্ৰম আছে হেতুৱে তেওঁলোকে সেই পাৰ্টিকুলাৰ স্পটটো তেওঁলোকে ল্যান্ড কৰাবলৈ ট্ৰাই কৰিব as soon as lander vikram lands on the surface of the moon যোনটো rover pragyan আছে ল্যান্ডাৰৰ কক্ষৰ পৰা বাহিৰত আহিব making india the fourth country of the world after USA Russia China to make a soft landing on the surface of the moon আৰু এটো এক্সপেক্ট কৰা গৈছে যে around 14 days তেওঁলোকে মুনৰ সাৰফেসতে থাকিব বিভিন্ন তথ্য সংগ্ৰহ কৰিব আৰু মেইনলি তেওঁলোকে পানীৰ তথ্যটো সংগ্ৰহ কৰিব গৈছে আৰু এটা ইন্টাৰেষ্টিং ফ্যাক্ট মই আপোনালোকক ক'ব বিচাৰিছো যে ইছৰোৰ ফালৰ পৰা কোৱা গৈছে যে যোনটো ল্যান্ড কৰিব ল্যান্ডাৰ বিক্ৰমে যোনখিনি জাগাত ল্যান্ড কৰিব হেখিনি তেওঁলোকে মুনৰ যোনটো সাউথ পোল তাত ল্যান্ড কৰাবৰ কাৰণে ট্ৰাই কৰিব আৰু যদি হেতুত সাকসেসফুল হৈ যায় ইণ্ডিয়া উইল বি দ্য ফাৰ্স্ট কান্ট্ৰি টু ল্যান্ড অন দ্যাট পোৰ্শন ফ্ৰেন্ডস মোৰ এই ভিডিওটোত মই বেছি আপোনাক ফিগাৰ্সবোৰ আপোনালোকক ক'ব যত্ন কৰা নাই কাৰণ কি মোৰ যেহেতু এইটো ব্যাকগ্ৰাউণ্ড নহয় মই ফুল তথ্য এটা আপোনালোকক দিব খোজা নাই আপোনালোকে যদি এই গোটেই কথাখিনি লৈ পেলাই ইন্টাৰেষ্টেড হয় আপোনালোকে ইছৰোৰ যোনটো অফিচিয়েল ৱেবসাইট আছে আপোনালোকে তাত যাব পাৰে তাত মই আগতে কোৱাৰ দৰে তাত বিভিন্ন ভিডিওজ আপোনালোকে পাব এই গোটেই প্ৰসেছটো এই গোটেই মিশনটো তেওঁলোকে কেনেকৈ একাম্প্লিশ কৰিব এই গোটেই ভিডিওটো তেওঁলোকে তাত ৰিলিজ কৰিছে লাষ্ট দুদিন হ'ল আপোনালোকে হেতু চাব পাৰে গোটেই কথাখিনি আপোনালোকে সুন্দৰভাৱে বুজি পাব আৰু গোটেই ফ্যাক্টছ এণ্ড ফিগাৰ্সখিনি আপোনালোকে পাই যাব মোৰ খালি এই ভিডিওটো বনোৱাৰ এটাই উদ্দেশ্য আছিল যে সাইন্টিষ্টে
আমাৰ দেশৰ নাম বঢ়োৱাৰ কাৰণে যোনখিনি কষ্ট তেওঁলোকে প্ৰয়াস কৰি আছে ইমান দিন তাতে ময়ো যাতে মোৰ ফালৰ পৰা এটা সৰু কণ্ট্ৰিবিউশ্যন এটা কৰিব পাৰোঁ আৰু আপোনালোকেও যদি বিচাৰে যে আপোনালোকৰ ফালৰ পৰা এটা সৰু কণ্ট্ৰিবিউশ্যন আপোনালোকে তেওঁলোকৰ কাৰণে ডেডিকেট কৰিব বিচাৰে তেনে কাইণ্ডলি আপোনালোকে মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিজৰ যোনখিনি ফ্ৰেণ্ড চাৰ্কেল আছে আপোনালোকে সেইখিনিৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক কাৰণ কি এই কথাখিনি আমি সকলোৱে জনাটো অতিকৈ উচিত আৰু মোৰ এই ভিডিঅ'টো আপোনালোকে এইখিনিলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে এটা লাইক নিশ্চয় কৰি দিব থেংক ইউ